তেজপুৰত অসম জাতীয় পৰিষদৰ প্ৰথম খোজ। অসম প্ৰথম সদায় আৰু চিৰদিন মহামন্ত্ৰেৰে আজি তেজপুৰৰ জিলা পুথিভঁৰালত অসম জাতীয় পৰিষদৰ প্ৰথমটো পুলি ৰোপণ কৰা হয়। শ্বহীদ তৰ্পণ অনুষ্ঠানেৰে শুভাৰম্ভণি কৰা অসম জাতীয় পৰিষদৰ তেজপুৰ সমষ্টি গঠন আৰু যোগদান কাৰ্যসূচীত বৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ ভাতৃ নিপেন হাজৰিকাই বন্তি প্ৰজ্বলন কৰে। অসম জাতীয় পৰিষদৰ আহ্বায়ক জান বৰাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন ছাত্ৰ নেতা অশোক মহন্তই। মুঠ 1200 বিভিন্ন দলৰ নেতাকৰ্মীয়ে যোগদান কৰা যোগদান কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক অদীপ ফুকন আৰু জগদীশ ভূঞাই অংশগ্ৰহণ কৰে। জাতি মাটি ভেটিৰ ৰক্ষাৰ শ্লোগান দি পৰিৱৰ্তনৰ সপোন দেখুৱাই ৰাজ্যবাসীক চৰম প্ৰতাৰণা কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অৰ্থনৈতিক ভেটি থানবান কৰাহে পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰে অদীপ ফুকনে। সভাত উপস্থিত থাকি জগদীশ ভূঞাই বৰ্তমানৰ বিজেপি চৰকাৰখনে উন্নয়নৰ দিশটোলৈ পিঠি দি হিন্দু মুছলিমৰ ৰাজনীতিত ব্যস্ত হৈ পৰিছে বুলি কয়। বিগত সময়ত এজনো বাংলাদেশী খেদিব নোৱাৰা বিজেপি এতিয়া ব্যস্ত হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰাত। মোগল আজমল আৰু শেহতীয়াকৈ মিয়া মিউজিয়ামৰ নামত ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে বুলি উল্লেখ কৰে জগদীশ ভূঞাই। ইছলামিক সংগ্ৰহালয় নিৰ্মাণৰ কথা বিজেপি নিৰ্বাচনী ইস্তাহাৰতেই উল্লেখ থকাৰ পিছতো বৰ্তমান পৰিৱেশ পৰিস্থিতি মিলাই বিষয়টোক লৈ ৰাজনীতি কৰা বুলি উল্লেখ কৰে। যে অসমৰ সমৃদ্ধ ইছলামিক ধৰ্মীয় সামাজিক সাংস্কৃতিক সংৰক্ষণাৰ্থে অজান্তিক কলাক্ষেত্ৰ শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰ্হিত নিৰ্মাণ কৰা হ'ব। এতিয়া কথাটো হ'ল যে জাতীয় কৃষ্টি সংস্কৃতি সংৰক্ষণৰ কথা আমি চবেই কৈ আছোঁ। ইছলামিক সভ্যতা সংস্কৃতি সংৰক্ষণৰ কাৰণে কলাক্ষেত্ৰ নিৰ্মাণ কৰিম বুলি তেওঁলোকে কৈছিল। ইয়াতো অসমীয়া ইছলামিক বুলি কোৱা নাছিল, ইছলামিক বুলি কৈছিল। প্ৰথম কথা। দ্বিতীয় কথা, এই গোটেই সিদ্ধান্তটো গৃহীত হৈছিল এছেম্বলিৰ এডুকেশ্যন আৰু কালচাৰেল ষ্টেণ্ডিং কমিটিৰ এখন মিটিঙত, এখন ষ্টেণ্ডিং কমিটিৰ সভাত বৈঠক। সেইখন কমিটিখনত 15জন সদস্যৰ ভিতৰত 10জন বিজেপি আৰু তেওঁলোকৰ সহযোগী সদস্য থকাৰ পাছতো এনে এটা সিদ্ধান্ত কেনেকৈ গৃহীত হ'ল। সিদ্ধান্ত